নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰে চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, লখিমপুৰ জিলাত পদ মুকলি হৈছে। যদি আপোনালোক ইচ্ছুক হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। এইটো আপোনালোকৰ বাবে বহুতেই ভাল খবৰ। মই যোৱাৰ আগত আপোনালোকৰ বাবে এটা ভিডিঅ' বনাইছিলোঁ, যিটো লখিমপুৰ মেডিকেল কলেজত পদ মুকলি হৈছিলে। বহুতে চাইছিলে আৰু কমেণ্ট কৰিছিলে। মই সেইকাৰণে আপোনালোকক কৈছোঁ যে ভিডিঅ'টো অকণো স্কিপ নকৰিব, শেষলৈকে চাই যাব, যাতে আপোনালোকে সম্পূৰ্ণ বুজি পায়। যদি বুজি নাপায়, এই ভিডিঅ'টো ডেছক্ৰিপশ্যনতে এটা হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া থাকিব, তাত গৈ আপোনালোকে কমেণ্ট কৰিব, মই সম্পূৰ্ণকৈ বুজাই দিম। নিশ্চয় গম পাইছে। আৰু বন্ধু বান্ধৱীসকল, যেতিয়া আপোনালোকে নতুন নতুন আপডেট পাব, ভিডিঅ' নবনোৱাৰ আগতে আপোনালোকক মই হোৱাটছআপ গ্ৰুপত লিংক দি দিওঁ বা হোৱাটছআপ গ্ৰুপত মই এডভাৰটাইজমেণ্টখন দি দিওঁ। তাত আপোনালোকে সম্পূৰ্ণভাৱে ভালদৰে চাই ল'ব পাৰিব। সেইকাৰণে হোৱাটছআপ গ্ৰুপটোত আপোনালোকে জইন হৈ ল'ব। নিশ্চয় গম পাইছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অকণো স্কিপ নকৰিব, শেষলৈকে চাই যাব। এইটোত আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, আপোনালোকৰ কোনো ধৰণৰ, নিশ্চয় গম পাইছে, ৰিটেন নহয়। ইয়াত এটা ভাইভা হ'ব, তাতে আপোনালোকৰ চিলেকশ্যন কৰিব। এইটো TA প্ৰজেক্ট লখিমপুৰ জিলাৰ পৰা আপোনালোকৰ পদবোৰ মুকলি হৈছে। আপোনালোকৰ TA প্ৰজেক্টৰ ফালৰ পৰা পদসমূহ মুকলি কৰি দিছে। যিটো আপোনালোকৰ প্ৰজেক্ট মেনেজাৰ আৰু কাউন্সিলৰ, নিশ্চয় গম পাইছে, সেই পদসমূহ এক্সট্ৰা কোৱালিফিকেশ্যন লাগে, এক্সট্ৰা চেলাৰী হয়। আপোনালোকে এপ্লাইটো কৰি ল'ব, ভালদৰে আপোনালোকে বুজি পাব। মই আপোনালোকক সম্পূৰ্ণ মোবাইল কণ্টেক্ট নাম্বাৰ হিচাপে আপোনাক দি দিম। কণ্টেক্ট কৰি হ'লেও আপোনালোকে বুজি লৈ ল'ব। আপোনালোকে ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে, যিটো প্ৰজেক্ট মেনেজাৰ হয়, তাত কোৱালিফিকেশ্যন বিচাৰিছে MA ইন থাকিব লাগিব আৰু লগতে MSW কৰা হ'ব লাগিব। নিশ্চয় গম পাইছে। যিটো আপোনালোকৰ ইয়াত আপোনালোকৰ চেলাৰী 21,000 পাৰ মান্থ বিচাৰিছে। তাত অকল মাত্ৰ এটা পোষ্ট আছে। আৰু যিটো কাউন্সিলৰ, তাত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে MA ইন লগতে MSW ছ'চিয়েল ছায়েন্সত আপোনালোকৰ থাকিব লাগিব। নিশ্চয় ইয়াত চেলাৰীটো অলপ কম, 16,000 পাৰ মান্থ দিব। মাত্ৰ এটা আপোনালোকৰ পোষ্ট মুকলি হৈছে। নিশ্চয় ইয়াৰ ইণ্টাৰভিউ ভেন্যুটো দিছে TA প্ৰজেক্ট অফিচ, লখিমপুৰ জিলাৰ পানীন্দৰ ৰোডত হ'ব, যিটো আপোনালোকৰ নৰ্থ লখিমপুৰ পৰিব। নিশ্চয় গম পাইছে। নৰ্থ লখিমপুৰ টাউনৰ ভিতৰতে আপোনালোকৰ পৰিব। তাত আপোনালোকে ৱাকিং ইণ্টাৰভিউটো দিব যাব লাগিব। যিটো আপোনালোকৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, সেই কণ্টেক্ট নাম্বাৰত আপোনালোকে ফোন কৰি ভালদৰে আপোনালোকে ডিটেইলছটো লৈ ল'ব। নিশ্চয় গম পাইছে। এনেকুৱা ধৰণৰ বেচৰকাৰী চৰকাৰীমূলক আপডেট লাভ কৰিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। নতুন চেনেল, আগৰ এটা চেনেল আছিলে, চেনেলটো অলপ অসুবিধাৰ কাৰণে মই তাত ভিডিঅ' দিব পৰা নাই। বাকী সেইটো কথা আছিল, আপোনালোকৰ বাবে জনালোঁ। এনেকুৱা ধৰণৰ আপডেট পাব একেৰাহে। যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে, নিশ্চয় গম পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে এটা লাইক কৰি থৈ যাব নাপাহৰিব। ধন্যবাদ। জয় অসম।